নমস্কাৰ প্ৰিয় দৰ্শক পজিটিভ ভাইবছৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ ধনী হোৱাৰ ঠিক আগে আগে মানুহে কেইটামান সংকেত লাভ কৰে যদি আপুনিও এই কেইদিন সেই সংকেত লাভ কৰি আছে তেন্তে আজি এটা কাম আপুনি কৰি থব লাগিব হিন্দু ধৰ্মত মা লক্ষ্মীক ধন ঐশ্বৰ্যৰ দেৱী বুলি গণ্য কৰা হয় কোৱা হয় যিজন ব্যক্তিৰ প্ৰতি মা লক্ষ্মী সদয় হয় সেইজনে কেতিয়াও ধন সম্পত্তিৰ বাবে হাহাকাৰ কৰিব নালাগে মা লক্ষ্মীক প্ৰসন্ন কৰিবলৈ বিভিন্নজনে বিভিন্ন উপায় অৱলম্বন কৰে কাৰণ পইচাৰ অবিহনে এই জীৱনত আপুনি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে সেইবাবে মানুহে যিমান পাৰে সিমান ধন উপাৰ্জন কৰিব বিচাৰে কিন্তু বেছিভাগ মানুহে দৰিদ্ৰতাৰ সৈতে যুঁজ দিয়েই জীৱন পাৰ কৰি দিব লগা হয় কিন্তু কিছুমান মানুহ চকুৰ সন্মুখতেই লাখপতি হৈ যায় কোটিপতি হৈ যায় ধনী হৈ যায় ইয়াৰ আঁৰত বিভিন্ন কাৰণ থাকিব পাৰে আমাৰ মাজৰে এনেকুৱা বহু মানুহ আছে যিজনে বহুত বেছি পৰিশ্ৰম কৰে আনহাতে এনেকুৱা লোক আছে যাক ভাগ্যই খুব সহায় কৰে যিজনে বহুত বেছি কষ্ট কৰে পৰিশ্ৰম কৰে তেওঁলোকক সময় বেছিকৈ লাগে ঠিকেই কিন্তু সফলতা নিশ্চিতভাৱে লাভ কৰে এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যেতিয়া কোনোবা ব্যক্তি ধনী হয় লাখপতি হয় কোটিপতি হয় তাৰ পূৰ্বে সেই বিশেষ মানুহজনে কিবা সংকেত লাভ কৰেনে যদি সংকেত পায় তেন্তে সেই সংকেতবোৰ কেনেকুৱা হয় আহক জানি লওঁ ধনী হোৱাৰ পূৰ্বে এজন মানুহে কি সংকেত লাভ কৰে এই সংকেতবোৰ যদি আপুনিও পাব বিচাৰে তেন্তে কমেণ্টত মা লক্ষ্মীৰ নাম লিখিবলৈ একেবাৰে নাপাহৰিব এতিয়া প্ৰথমটো সংকেত জানি লওঁ আহক যদি ঘৰত একেলগে ক'লা পৰুৱাৰ দীঘলীয়া শাৰী দেখিছে আৰু সেই পৰুৱাবোৰে যদি খাদ্যবস্তুত বগোৱা আৰম্ভ কৰিছে তেন্তে বুজিব আপোনাৰ ঘৰত মা লক্ষ্মীয়ে প্ৰৱেশ কৰিছে ঘৰলৈ ধন অহাৰ এয়া এক সংকেত বুলি কোৱা হয় ইয়াৰ পিছত যদি চৰায়ে আপোনাৰ ঘৰত বাহ সাজে তেন্তে এয়াও শুভ সংকেত যদি আপোনাৰ ঘৰৰ চৌহদত থকা গছজোপাত চৰায়ে বাহ সাজিছিল কিন্তু আপুনি গছডাল কাটি দিলে তেনে ক্ষেত্ৰত আপোনাৰ ওপৰত ইয়াৰ অশুভ প্ৰভাৱ পৰিব পাৰে ৩ নম্বৰ যদি ঘৰৰ কোনোবা এটা স্থানতেই ৩টা জেঠী দেখিছে তেন্তে এয়াও হাতলৈ ধন অহাৰ সংকেত বুলি ক'ব পাৰি এনেকৈয়ে জেঠী দেখিলে ধন সম্পত্তি বৃদ্ধি হোৱাৰো সংকেত প্ৰদান কৰে ৪ নম্বৰ যদি আপোনাৰ সোঁহাতৰ তলুৱা একেবাৰে খজুৱাই থাকে একেৰাহে খজুৱাই থাকে তেন্তে আপোনাৰ হাতলৈ ধন অহাৰ এয়া সংকেত প্ৰাচীন কালৰে পৰা এই কথা প্ৰমাণিত হৈ আহিছে আপুনিও নিশ্চয় আগৰ দিনৰ মানুহে কোৱা শুনিছে চাগে সোঁহাতৰ তলুৱা খজুৱা মানে হাতলৈ পইচা আহিব সোঁহাতৰ তলুৱা খজুৱালে ধাৰলৈ দিয়া টকাও ঘূৰাই পোৱাৰ এক সংকেত পোৱা যায় ৫ নম্বৰ যদি সপোনত ঝাৰু ফেঁচা নেউল শংখ জেঠী গোলাপ ফুল আদি দেখে তেন্তে বুজিব আপোনাৰ হাতলৈ ধন আহি আছে সপোনত দেখা প্ৰতিটো বস্তুৱেই হৈছে ঘৰলৈ ধন অহাৰ সংকেত যদি পুৱা উঠিয়েই আপুনি শংখৰ মধুৰ ধ্বনি শুনিবলৈ পায় তেন্তে সেয়াও ঘৰলৈ লক্ষ্মী অহাৰ সংকেত ৬ নম্বৰ যদি আপুনি কিবা কামত ঘৰৰ পৰা ওলাই গৈছে আৰু ৰাস্তাত যদি আপুনি কুঁহিয়াৰ দেখিছে তেন্তে এয়াও হাতলৈ ধন অহাৰ সংকেত বুলি বিশ্বাস কৰা হয় তদুপৰি আপোনাৰ ঘৰৰ বাহিৰত যদি কুকুৰে ৰুটি বা মাংসক বাদ দি অন্য খাদ্য লৈ যোৱা দেখে তেন্তে এয়াও হাতলৈ ধন অহাৰ সংকেত বুলি কোৱা হৈছে যদি ঘৰৰ পৰা পুৱা ওলাই যাওঁতে কোনোবাই ঝাৰু দি থকা দেখে তেন্তে এয়াও ধন অহাৰেই সংকেত যদি কোনোবাই ধাৰাবাহিকভাৱে ঝাৰু লগোৱা দেখে তেন্তে বহুদিন ধৰি অমীমাংসিত হৈ থকা কাম মীমাংসা হোৱাৰ এয়া সংকেত বুলি কোৱা হৈছে ৮ নম্বৰ আহিল ৰাস্তাত পইচা পোৱা যেতিয়া আমি কেতিয়াবা বাহিৰলৈ ওলাই যাওঁ বা ৰাস্তাৰে গৈ থাকোঁ তেতিয়া বহু সময়ত আমি পইচা হেৰাই পাওঁ কিন্তু এনেকুৱা সকলোৰে লগত নহয় যিজনৰ ভাগ্য ভাল সেইজনেই ৰাস্তাত পইচা হেৰাই পায় যদি আপুনিও ৰাস্তাৰে গৈ থাকোঁতে পইচা হেৰাই পায় আৰু সেই ধনৰ গৰাকীক যদি আপুনি বিচাৰি নাপায় তেন্তে পকেটত সেই ধন ভৰাই লোৱাৰ পৰিৱৰ্তে মন্দিৰত দান কৰি দিব লাগে এনেকুৱা কৰিলে মা লক্ষ্মী প্ৰসন্ন হয় ফলত ধন হেৰাই পোৱা মানুহজনৰ আৰ্থিক স্থিতি মজবুত হয় আৰু আগলৈ ধনী হোৱাৰ সম্ভাৱনা থাকে ৯ নম্বৰ সপোনত নিজে আঙুঠি পিন্ধা বা কোনোবা মন্দিৰৰ দৰ্শন কৰা দেখিলে বুজিব আপুনি অতিৰিক্তভাৱে ধন পাবলৈ গৈ আছে ১০ নম্বৰ সপোনত ঘৰৰ ভিতৰত নিগনিৰ দৌৰা ধপৰা দেখিলে জানিব
এয়া ধন লাভৰ সংকেত। নম্বৰ 11, সেইজনেই অতি ভাগ্যৱান যিজনে সপোনত দেৱী দেৱতা বা ভগৱানৰ দৰ্শন পায়। সপোনত দেৱী দেৱতা বা ভগৱানৰ দৰ্শন লাভ কৰা মানে জীৱনলৈ সুখ সমৃদ্ধি অহা। এয়া হাতলৈ ধন সম্পত্তি অহাৰ সংকেত বুলিও কোৱা হয়। 12 নম্বৰ, যদি সপোনত কোনোবা আন্ধাৰ স্থানত জ্বলি থকা চাকি আপুনি দৰ্শন কৰিছে তেন্তে বুজিব আপোনাৰ প্ৰতি খুব সোনকালেই মা লক্ষ্মী প্ৰসন্ন হ'ব। মা লক্ষ্মী প্ৰসন্ন হ'লেই হাতলৈ ধন আহিব। 13 নম্বৰ, স্বপ্নশাস্ত্ৰৰ মতে মৌমাখি দেখাও এক শুভ সংকেত। মৌমাখি দেখিলেও হাতলৈ ধন আহে বুলি বিশ্বাস কৰা হয়। যদি ৰাতি সপোনত নিজকে কোনোবা গছৰ তললৈ আপুনি যোৱা দেখিছে তেতিয়াহ'লে আপুনি হঠাৎ ধন লাভ কৰিব পাৰে। ইয়াৰ পিছত আহিল সপোনত যদি কোনোবা মহিলাই নৃত্য কৰা দেখিছে সেয়াও ভৱিষ্যতে আপুনি ধনী হোৱাৰে লক্ষণ। ঘৰত যদি মেকুৰীয়ে পোৱালি পাৰিছে তেন্তে বুজিব আপোনাৰ ঘৰলৈ মা লক্ষ্মী আহিছে। এয়া খুবেই শুভ সংকেত বুলি বিশ্বাস কৰা হয়। আপোনাৰ ঘৰৰ ছাদত যদি ওপৰৰ পৰা কিবা মূল্যৱান বস্তু সৰি পৰে তেন্তে শাস্ত্ৰৰ মতে এয়াও যথেষ্ট শুভ সংকেত। যদি কোনোবা পক্ষীয়ে আপোনাৰ ঘৰৰ ছাদত বা ঘৰৰ ছালত মূল্যৱান বস্তু পেলাই থৈ যায় তেন্তে ভৱিষ্যতে আপুনি ধনী হোৱাৰ লক্ষণ এয়া। এনেবোৰ সংকেত যদি আপুনি লাভ কৰে তেন্তে আপুনি দুগুণ উৎসাহেৰে মা লক্ষ্মীক আৰাধনা কৰা উচিত। লক্ষ্মীনাৰায়ণৰ পূজা অৰ্চনা কৰা উচিত। লক্ষ্মীনাৰায়ণৰ পূজা কৰিলে আপুনি শুভ ফল লাভ কৰিব পাৰিব আৰু এনেকুৱা সংকেত পালে আপুনি কেতিয়াও ওলাই নকৰিব। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনাৰ বাবে যথেষ্ট উপযোগী হৈছে। যদি এই ভিডিঅ'টো ভাল লাগিল তেন্তে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি আপুনি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।